বন্ধুসকল আজি আমি শিকিম এই পাঁচটা ইউজফুল স্ট্ৰাকচাৰ ইভেন ইফ আই ৱান্ট টু ইটছ আ মেটাৰ অফ ইন কেছ অফ নিড ইয়াৰ অৰ্থ আৰু ইয়াক কেনেকৈ বাইকত ব্যৱহাৰ কৰিব পাৰি খুব ইউজফুল স্ট্ৰাকচাৰ হয় গতিকে ভিডিঅ'টো শেষলৈকে চাব দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বলা ইয়াৰ প্ৰথমটো হৈছে ইভেন ইফ আই ৱান্ট টু আৰু ইয়াৰ অৰ্থ হৈছে বিচাৰিলেও কৰিব পাৰিলেও কিবা এটা কাম কৰিবলৈ মন বা ইচ্ছা হোৱাৰ সত্ত্বেও সেই কামটো কৰিব নোৱাৰা হোৱা Formation hoise subject plus can't cannot or contraction can't tar pasot even if I want to sentence hoise I can't go there even if I want to moi issa korileu taloi jabu noaru I can't help you out in this case even if I want to moi bisarileu aponak eitu khetot hohai koribu noaru she can't come to the party even if she wants to tai issa korileu partyt ahibo noare I can't buy the phone even if I want to. মই বিচাৰিলেও ফোনটো কিনিব নোৱাৰো নেক্সট হৈছে it's not the case sentence sawa people think that they can speak fluent English within a month but it's not the case মানুহে ভাবে যে তেওঁলোকে এমাহৰ ভিতৰতে হলহলিয়াকৈ fluent ইংৰাজী ক'ব পাৰে কিন্তু এয়া নহয় এনেকুৱা কথা নহয় my friends think that I like her but it's not the case মোৰ বন্ধুসকলে ভাবে যে মই তাক ভাল পাওঁ কিন্তু এয়া নহয় এনেকুৱা কথা নহয় some say that I don't work hard but it's not the case কিছুমানে কয় যে মই কঠোৰ পৰিশ্ৰম নকৰো কিন্তু এনেকুৱা কথা নহয় এয়া নহয় তাৰ পাছত আহিল even after plus 4b মানে ing form ওবৰ ing formক fourth form বুলিও কোৱা হয় কিবা এটা হোৱাৰ পিছতো ইয়াৰ পিছতো এনে অৰ্থ প্ৰকাশ কৰে যেনে আমি কওঁ even after knowing everything you are asking me সকলো জনাৰ পাছতো আপুনি মোক সুধি আছে even after learning so many grammar rules he is not able to speak English ইমান grammar rules শিকাৰ পাছতো তেওঁ ইংৰাজী ক'ব নোৱাৰে বা even after completing an English speaking course he is not able to speak English এখন English speaking course হেক বা কমপ্লিট কৰাৰ পাছতো তেওঁ ইংৰাজী ক'ব নোৱাৰে Now what about having and being? যদি even after পাছত having বা being আহে তেন্তে কি হ'ব simple আছে having possession বুজায় even after তাৰ পাছত having কিবা এটা ওচৰত বা লগত হোৱাৰ বা থকাৰ পিছতো যেনে sentence হৈছে even after having so much money বা a lot of money he is miser ইমান টকা পইচা থকাৰ পিছতো তেওঁ কৃপণ লোভিয়া মানে even after having 3 expensive cars he wants to buy another new one তিনিখন দামী গাড়ী থকাৰ পিছতো তেওঁ আন এটা নতুন কিনিব বিচাৰে তাৰ পিছত আহিল being state অৱস্থা বুজায় be মানে হোৱা তাৰ পাছত ing sentence হৈছে they were happy even after being late দেৰি হোৱাৰ পিছতো হিহঁত সুখী হৈছিল mother went to work even after being sick অসুস্থ হৈ থকাৰ পিছতো মাকে কামলৈ গৈছিল তাৰ পাছত হৈছে in case of need ইয়াৰ অৰ্থ হৈছে প্ৰয়োজন হলে বা দৰকাৰ হলে sentence চাওঁহা In case of need, contact the nearest police station. দৰকাৰ হলে ওচৰৰ আৰক্ষী থানালৈ যোগাযোগ কৰিব In case of need, we should help each other. প্ৰয়োজন হলে আমি ইজনে সিজনক সহায় কৰা উচিত যদি বাক্যটো ষ্ট্ৰাকচাৰটোৰ পৰা আৰম্ভ কৰে তেনেহলে এটা কমা লগাব আদাৰৱাইজ সেন্টেন্সটো প্ৰথমতে লিখিলে কমাৰ প্ৰয়োজন নহয় একচুয়ালি লিখোতে এইবিলাক ৰুল ফলো কৰা হয় কওঁতে প্ৰয়োজন নাই প্ৰয়োজন হলে বা দৰকাৰ হলে মোক কল কৰিব Call me in case of need something কিবা এটা প্ৰয়োজন হলে বা দৰকাৰ হলে মোক কল কৰিব এনেকৈ আমাৰ লাষ্ট ষ্ট্ৰাকচাৰটো হৈছে ইটস আ ম্যাটাৰ অফ সেন্টেন্স হৈছে ইটস আ ম্যাটাৰ অফ ওয়ান ডে এটো কেৱল মাত্ৰ এদিনৰ কথাহে যেনে মোক কোনোবাই সুধে হাউ ডিড ইউ লাৰ্ন ইংলিছ বা হাউ ডিড ইউ ইমপ্ৰুভ ইউৰ ইংলিছ মই কওঁ ইটস জাষ্ট আ ম্যাটাৰ অফ প্ৰেক্টিছ এয়া কেৱল প্ৰেক্টিছৰ কথা the more you practice the better you become at this language প্ৰেক্টিছ লাগিবই বন্ধুসকল নেগেটিভত ইট ইজ নট জাষ্ট আ ম্যাটাৰ অফ লাক এয়া কেৱল ভাগ্যৰ কথা নহয় ইট ইজ এ ম্যাটাৰ অফ হাৰ্ড ৱৰ্ক এনেকৈ লাৰ্নিং ইংলিছ ইজ নট জাষ্ট এ ম্যাটাৰ অফ ওৱান ডে ইংলিছ বা ইংৰাজী এদিনতে শিকিব নোৱাৰি শিকিবলৈ সময় লাগে ইট টেক্স টাইম টু ইমপ্ৰুভ ইট টেক্স টাইম টু ডেভেলপ বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট নিশ্চয় কৰিব আৰু ধন্যবাদ ভিডিঅ'টো চাবৰ বাবে